নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল টুডেজ আছাম। আজি আমি কথা পাতিম ইছলামিক সাহিত্য সভাৰ বিষয়ে। তো বলক বন্ধুসকল, তেতিয়াহ'লে পলম নকৰি আজি আমি আৰম্ভ কৰোঁ আমাৰ এই বিশেষ প্ৰতিবেদন। ইছলামিক সাহিত্য সভাৰ বিষয়ে কথা পতাৰ আগমুহূৰ্তত আমি আপোনালোকক দেখুৱাব খুজিছোঁ ইছলামিক সাহিত্য সভা আচলতে কি হয়, এইটো ক'ৰ পৰা আহিল, কেনেকৈ আহিল আৰু ইয়াৰ প্ৰাসংগিকতা কি। ইতিমধ্যে আপোনালোকক আমি কেইটামান স্নেপশ্বট দেখুৱাব বিচাৰিছোঁ। এতিয়া আমি কথা পাতিম ইছলামিক সাহিত্য সভাৰ বিষয়ে। আচলতে যিটো সময়ত এইখন অসমত অসম সাহিত্য সভা থকাৰ পিছত সমগ্ৰ অসমবাসী ৰাইজৰ হিন্দু, মুছলমান, বৌদ্ধজন, খ্ৰীষ্টান বিভিন্ন ধৰ্মাৱলম্বী, জাতি, জনগোষ্ঠী, বৰ্ণ নিৰ্বিশেষে আমি অসম সাহিত্য সভাৰ ওপৰত আমাৰ বিশ্বাস, অসম সাহিত্য সভাৰ ওপৰত আমাৰ আশ্বাস, অসম সাহিত্য সভাৰ ওপৰত আমাৰ মৰম ইতিমধ্যে আমি দি পেলাইছোঁ। আৰু আমি প্ৰয়োজনীয়তা বোধ নকৰোঁ, যদিহে অসম আজি অসমীয়া ভাষা সংকটত পৰে, যদিহে আজি আমাৰ অসমত অসমীয়া সংস্কৃতি সংকটত পৰে, তেতিয়াহ'লে আমি কিন্তু কেতিয়াও নিবিচাৰোঁ কোনোবা ইছলামিক সাহিত্য সভা অথবা কোনোবা হিন্দু সাহিত্য সভা অথবা বৌদ্ধ সাহিত্য সভাই আহি আমাৰ অসমীয়া ভাষা, অসমীয়া সংস্কৃতি ৰক্ষা কৰক। আমি নিবিচাৰোঁ ধৰ্মীয় মেৰুকৰণেৰে বিভাজিত একো একোটা ঠেক গণ্ডিত থকা সংগঠন বা পাপত গজা যি সংগঠন আছে, সেই সংগঠনসমূহে আহি অসমৰ ভাষা, অসমৰ সাহিত্য, অসমৰ সংস্কৃতি, অসমৰ যি ৰূপসজ্জা, অসমৰ জাতীয় জীৱনৰ যি অস্তিত্ব, সেই অস্তিত্বক ৰক্ষা কৰা কোনো এজন হিন্দু, মুছলমান বা বৌদ্ধজন, খ্ৰীষ্টান, যিমান ধৰ্মাৱলম্বী ধৰ্মীয় মেৰুকৰণেৰে বিভাজিত ঠেক গণ্ডিৰে তেওঁলোকে আহি আমাৰ অসমৰ অস্তিত্ব ৰক্ষা কৰা আমি কেতিয়াও কামনা নকৰোঁ। কাৰণ অসমত আজি অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া যি জাতীয় সত্তা, সেই সত্তা আমি অসমীয়াসকলে ৰক্ষা কৰিম। সেই সত্তা ৰক্ষা কৰিব অসম সাহিত্য সভাই, সেই সত্তা ৰক্ষা কৰিব অসমৰ যিমানসকল জাতীয়তাবাদী সংগঠন আছে, সেই সংগঠনসকলৰ লগত লগ লাগি খিলঞ্জীয়া অসমীয়াসকলে এক বৃহত্তৰ জোঁট গঠন কৰি আমি অসমীয়া ভাষা ৰক্ষা কৰিম। আৰু এইখিনিতে ধৰ্ম সম্পূৰ্ণ বেলেগ বস্তু, জাতি সম্পূৰ্ণ বেলেগ বস্তু। মই কওঁ ধৰ্ম কেতিয়াও আগত হ'ব নোৱাৰে, জাতি সদায় আগত। কাৰণ আমি যদি হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাণীলৈ লক্ষ্য কৰোঁ, তেতিয়াহ'লে দেখা পাব আমি যিটো সময়ত নিজৰ দেশক, নিজৰ জন্মভূমিক আমি ভাল পোৱাটো আমাৰ মুছলমান ইছলাম ধৰ্মৰ যিটো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ বস্তু ইমান বুলি কোৱা হয়, আৰু সেই ইমানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অংগ নিজৰ জন্মভূমিক ভাল পোৱা। তো সেই একেখিনি সময়তে যদি ইছলামিক সাহিত্য সভা নামৰ এটা সংগঠন আহি কাইলৈ আমাৰ অসমীয়া জাতীয় সত্তাৰ প্ৰতি বিভাজনৰ সৃষ্টি কৰে, অসমৰ ঐক্য একতাৰ প্ৰতি বিভাজনৰ সৃষ্টি কৰে, তো এজন মুছলমান হিচাপে কেতিয়াও যদি এজন নিজকে ক্ষুদ্ধ মুছলমান বুলি ভাবে, কেতিয়াও কিন্তু এনেকুৱা ধৰণৰ কাৰ্যক সমৰ্থন কৰিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ প্ৰথমতে মুছলমান হ'বলৈ কিন্তু নিজৰ দেশক ভাল পাব লাগিব, নিজৰ জন্মভূমিক ভাল পাব লাগিব। যদিহে কোনোবা মুছলমানে নিজৰ জন্মভূমিক ভাল নাপায়, নিজৰ দেশক ভাল নাপায়, সি কেতিয়াও প্ৰকৃত মুছলমান হ'বই নোৱাৰে। আৰু এই একেখিনি সময়তে যদিহে ইছলামিক সাহিত্য সভা নামৰ এটা সংগঠন আহি অসমৰ যি ঐতিহ্য, বৰ অসমৰ শংকৰ আজান, শংকৰ মাধৱে যি একতাৰ শক্তিশালী সমাজ গঢ়ি থৈ গৈছিল, সেই সমাজৰ প্ৰতি যদি কোনোবাই কালিমা সানিব খোজে, অসমৰ গুণ গৰিমাৰ ওপৰত যদি কোনোবাই আঘাত সানিব খোজে, সেই কাৰ্যক যদি কোনোবাই সমৰ্থন কৰে, সি কিন্তু কেতিয়াও এজন মুছলমান হ'ব নোৱাৰে। প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল, যদি আমি অসমীয়া হিচাপে চাওঁ, আমি একোগৰাকী খিলঞ্জীয়া অসমীয়াই আমি বিশ্বাস কৰোঁ অসম সাহিত্য সভা। যেনেকৈ অসম সাহিত্য সভাত ইমৰান শ্বাহ সভাপতি হৈছিল, ঠিক একেদৰে পৰমানন্দ ৰাজবংশীয়েও কিন্তু অসম সাহিত্য সভাৰ সভাপতি হ'ল। ঠিক এনেকৈ আমি যদিহে প্ৰথমৰ পৰা আজিলৈকে আমি লক্ষ্য কৰি দেখিবলৈ পাম, অসম সাহিত্য সভাত হিন্দু, মুছলমান, বৌদ্ধ, জৈন, খ্ৰীষ্টান বুলি কোনো কথা নাই। যদিহে তেওঁ যোগ্য হয়, তেওঁ সভাত সভাপতিত্ব কৰিব পাৰে। যদিহে তেওঁ যোগ্য হয়, তেতিয়াহ'লে অসম সাহিত্য সভাৰ আজীৱন সভ্য হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আকৌ নতুনকৈ কিবা এটা ধূমকেতু পৰি আমাৰ অসমীয়া সত্তাৰ প্ৰতি আঘাত হনা আমি কেতিয়াও কামনা নকৰোঁ। আৰু সেয়েহে আমি সকলোকে আহ্বান জনাম, এনেকুৱা ধৰণৰ কুমানসিকতালৈ যিসকলে অসমখন অশান্ত কৰি ৰাখিব খুজিছে, বৰ অসম থানবান হৈ যোৱাৰ এটা যি ষড়যন্ত্ৰ কৰিছে, সেইসকলক আপোনালোকে যোগ্য প্ৰত্যুত্তৰ দিয়ক।
তেখেতসকলৰ কথা কেতিয়াও নুশুনিব। এজন অসমীয়া হিচাপে নিজকে এজন অসমীয়া হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ এনেকুৱা ধৰণৰ যিসকলে কুকালিমা আৰম্ভ কৰিছে তেওঁলোকক আপোনালোকে য'তে দেখে তাৰ পৰা তেওঁলোকক বিতাড়িত কৰক। তেওঁলোকক কেতিয়াও প্ৰশ্ৰয় নিদিব, কাৰণ আমি জাতি ৰক্ষা কৰিব লাগিব, আমি ভেটি ৰক্ষা কৰিব লাগিব, আমাৰ কৃষ্টি সংস্কৃতি আমি ৰক্ষা কৰিব লাগিব। ধৰ্মীয় হিচাপে কোনোবাই কোনো এটা ধৰ্মত বিশ্বাসী হ'ব পাৰে, কিন্তু সেই বুলিয়ে আমাৰ যি জাতি, আমাৰ যি জাতীয় সত্তা, সেই জাতীয় সত্তাক কিন্তু আমি আঘাত হনাটো আমি কেতিয়াও কামনা নকৰোঁ আৰু কেতিয়াও ইয়াক আমি হ'বলৈ নিদিওঁ। আমি যেনেকৈ বদন চন্দ্ৰ বৰফুকনৰ ইতিহাসত আজি এটা কুনাম আছে, ইতিহাসৰ এগৰাকী কুখ্যাত হিচাপে আমি জানো, ঠিক সেই একেখিনি সময়তে আজিৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, এই ইছলামিক সাহিত্য সভাই কিন্তু বদনতকৈ বেছি বেয়া কাম কৰিব। কাৰণ সাহিত্য হৈছে এটা জাতিৰ মেৰুদণ্ড, আৰু সেই সাহিত্যক যেতিয়া মেৰুকৰণ কৰা হ'ব, ধৰ্মীয় মেৰুকৰণেৰে যেতিয়া বিভাজন কৰি দিয়া হ'ব, সি কিন্তু আটাইতকৈ মাৰাত্মক হৈ উঠিব। সেইকাৰণে সদয় শেষত আমি আপোনালোকক আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ যিসকলে কুকাৰ্য ৰচনা কৰিছে, যিসকলে অসমৰ ঐতিহ্যত আঘাত সানিব বিচাৰিছে, তেওঁলোকক আপোনালোকে কেতিয়াও প্ৰশ্ৰয় নিদিব। আজিলৈ ইমানে, ধন্যবাদ।